কলেজীয়া জীৱনৰ শেষৰটো মহাবিদ্যালয় সপ্তাহ বিভাগীয় আলোচনা বিলোচনাৰ অন্তত বগৰী খোৱাৰ আমেজ আমাৰ ইহঁতকেইজনে যে সকলোবোৰ আমেজেই লয় প্ৰথম দিনাৰ কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা সেইদিনা বতৰেও আমাৰ নিষ্কলুষ প্ৰাৰ্থনাৰ ওচৰত সেৱ মানিলে গুজৰি গুমৰি থকা আকাশে আমালৈ ৰ'দৰ চিঠি দি অভিনন্দনহে যেন জনালে অগ্ৰজ অনুজ সমন্বিতে আমাৰ বিভাগীয় পৰিকল্পনা সফল এনেদৰে ঘূৰি আহি প্ৰেছত বহি মঞ্জুৰিৰ কাম কৰিলোঁ ৬টা প্ৰতিযোগিতাত অংশগ্ৰহণৰ সাফল্যৰে শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী হিচাপে বিবেচিত হ'লোঁ এয়া বিভাগলৈ উৎসৰ্গিত অল্পমতিয়ে শংকাতহে ভুগিব সমবেত সংগীতত প্ৰথম সাংস্কৃতিক শোভাযাত্ৰাত দ্বিতীয় আৰু দলীয় সৃষ্টিশীল নৃত্যত দ্বিতীয় পুৰস্কাৰ লাভ আমাৰ ছাত্ৰীৰ অসম গ্ৰন্থমেলা তিনিচুকীয়াত দ্বিতীয় শ্ৰেষ্ঠ সাংস্কৃতিক দলৰ সন্মান আজৰিবলৈ সক্ষম হোৱাৰ বাবে আমালৈ মহাবিদ্যালয়ৰ সম্বৰ্ধনা আঁঠুৰতাৰ মেজৰ পৰা অন্তিম বাৰলৈ আমি প্ৰাক্তন হ'ম